Hello guys, welcome back another video. আজি ৰাজগড় আহি আছো GoPro এটা লবলৈ আহি আছো সেকেন্ড হ্যান্ড Hero 5 GoPro আৰু এতিয়া ৰাজগড় গৈ আছো এফালে আৰু এফালে আপোনাৰ মৰাণ অইল হৈ ভিতৰ দি আহিলো আৰু বেছি দূৰ নাই পামগৈ আৰু অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাস্তাটো গোটেই বেয়া অৱস্থা নাই, কঁকাল বিষ হৈ গৈছে, হাত বিষ আৰু এতিয়া মেইন হাইৱেটোৰ পৰা ৰাজগড় পামগৈ। আৰু আহি পাই গ'লোঁ আপোনাৰ এইফালে এইটো সাইডে গ'লে ডিব্ৰুগড় পাব। ডিব্ৰুগড়লে 47 কিলোমিটাৰ, এইফালে গ'লে সাপেখাতি পাব, ইয়াত 13 কিলোমিটাৰ আছে আৰু সিধা গ'লে নাহৰকটীয়া পাব 31 কিলোমিটাৰ। এইটো 4 লেন ৰুটটো পুৰা ক্লিয়াৰলি হৈ গ'ল, আগতে বনোৱা নাছিলে। এইফালে গ'লে আপুনি সাপেখাতি যাব পাৰিব, ৰাস্তাটো মজা খালি যাওক। এইফালে গ'লে ডিব্ৰুগড়। এইফালে গ'লে আমি এতিয়া পাম ৰাজগড় টাউন। আৰু কেমেৰাটো দিবলৈ আহিব এই বাইপাছতে। মই বৰ্তমান টাউনত গৈ পানী বটল এটা লৈ খাই লওঁগৈ। আৰু আজি লঘোণ, আমাৰ দদৌ এজন মৰিলে পৰিয়ালৰ।